Good morning viewers, আকৌ এবাৰ মোৰ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কালি আহি পালোঁ আবেলি 3টা মান বজাত। আহি পাই আমি চবে হোটেল সান চিটিত আমি গোটেইখিনিয়ে ড্ৰেছ চেঞ্জ কৰি অলপমান ফ্ৰেছ হৈ লৈ আকৌ বাগা বিচলৈ ওলাই গ'লোঁ। বাগা বিচত গৈ অলপমান উৎপাত কৰিছিলোঁহে। ভণ্টি এজনীৰ মোবাইল এটা মানে হেৰাই গ'ল। এইবিলাক ভণ্টি এজনী বিচতে মোবাইলটো হেৰাই গ'ল। তাত ইমান বিচাৰিলোঁতো আমাৰ মানে গোৱা যিটো মানে ভাইবছ আছিলে ন, একদম টোটেলি নাইকিয়া হৈ গ'ল। তাই মোবাইলটো বিচাৰি নোপোৱাৰ কাৰণে অলপ প্ৰব্লেম হ'ল। বেয়া লাগিছে কাৰণ কেলৈ ইয়াত ফুৰিবলৈ আহিছে আৰু মোবাইলটো কিমান ইম্পৰ্টেণ্ট বস্তু আপোনালোকে গম পায়। তো মোবাইলটো বিচাৰি নোপোৱাৰ কাৰণে আমি চব গুচি আহিলোঁ। আহি ৰাতি ডিনাৰ কৰিলোঁ। ডিনাৰ কৰি আকৌ ৰাতি আমি চব ৰুমে শুই থাকিলোঁ। এতিয়া আকৌ সোমাই যাম, মানে আমি আকৌ এতিয়া ওলাই যাম, বিচলৈকে ওলাই যাম আৰু দিনটো কি কৰোঁ আপোনালোকক দেখাই যাম। চাই থাকক। এইখনে হৈছে গোৱা সান চিটি হোটেল। বহুত ভাল লাগিছে ইয়াত থাকি। আমাৰ ইয়াতে থকা হৈছে সকলোৰে। বহুত ধুনীয়া হোটেল, বহুত ভাল লাগিছে। এতিয়া আমি ইয়াৰ পৰা ওলাই যাম বিচলৈ, বাগা বিচলৈ যাম। তাত আমি কি কৰি আছোঁ আপোনালোকে চাই থাকক। It's Goa! বহুত গৰম মানে একদম বুজাব নোৱাৰা গৰম। বালিত ভৰি থ'ব পৰা নাই, ইমানেই গৰম। কিন্তু বহুত ভাল লাগিছে। আমি এতিয়া গা ধুবলৈ আহিছোঁ ইয়াত। গোৱাত দিনটো কি কৰোঁ চাই থাকক। Look at this view. Oh my God. বালিত ভৰি থ'ব পৰা নাই। গৰম মানে 35 ডিগ্ৰী মান হৈ আছে চাগে দেই। কোৱা গৰম কোৱা। হেই গৰম কোৱা গাইজ। গৰমৰ কথা কোৱা, গৰমৰ কথা কেনেকুৱা? গৰম হেই আৰু কিটা কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আমি বৰ্তমান আছোঁ গোৱাত আৰু এতিয়া আমি এনজয় কৰিব গৈ আছোঁ। এজনী কালি ফোন হৰালে গাইজ, মোৰো ফোন হৰাব নহ'লে মোৰো বহুত ভাল লাগিছে গাইজ, বহুত এনজয় কৰিছোঁ। গোৱা একদম পুৰা বহুত ভাল লাগিছে। মোবাইল হৰালে অকণমান বেয়া লাগিছে। আমাৰ ছোৱালীজনী ভাগৰ মোবাইলটো হৰালে মানে কালি আহি ৰাতি গোৱা বিচত। গাইজ আপোনালোকে যদি কোনোবাই পাই দি দিব দেই, গোৱালৈ আহিলে যদি কোনোবাই পাই দি দিব। গৰম বহুত ভাল লাগিছে। বহুত খালি গৰমটোৱে অকণমান প্ৰব্লেম কৰিছে, কিন্তু মজা। গোৱা বাগা বিচ।
ড্ৰিম কাম ট্ৰু হ'ল গোৱালৈ এনেকৈ আহিম বুলি কেতিয়াও ভবা নাছিলোঁ পাম বুলি আহিবলৈ কিন্তু ফাইনেলি ড্ৰিম কাম ট্ৰু অ' মাই গড চাওক আপোনালোকে গোৱা মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম গোৱাত কি কৰি আছোঁ আৰু আমি এদিন থাকিম ইমান ধুনীয়া চাওক ইমানেই ধুনীয়া চবে গা ধুই আছে মই এতিয়া যাওঁ গা ধুবলৈ হে গাইজ বহুত গা ধুলোঁ পানীৰ মাজত সোমাই গ'লোঁ একদম কাণ চান নুশুনা হৈ গ'লোঁ কাণে একেবাৰে নুশুনা হৈ গ'লোঁ ইমানে পানীত মানে গা ধুলোঁ ন চাওক ইমানেই ধুনীয়া গোৱা বাগা বীচখন আমি গা চা ধুলোঁ বহুত ভাল লাগিলে এতিয়া আমি আকৌ বেগ গৈ আছোঁ চানচিটি হোটেললৈ সাগৰৰ পাৰত গা ধুলোঁ এতিয়া ৰুমলৈ গৈ আছোঁ গাইজ এখন মই সাগৰৰ পানী ভিতৰত পালোঁ দেই এতিয়া মানে পানীয়ে গাইজ পেটৰ নলিকা শুকাই গ'ল আৰু নিমখ খালোঁ গোটেই স্কিনবোৰ নিমখ লাগিছে মানে আৰু যদি গোৱালৈ আহি সাগৰত গা ধুলোঁ তেন্তে গোৱালৈ অহা কামত কি আহে নহয় জানো কেতিয়াবা গা চা ধুলোঁ এতিয়া ৰুম গৈ আছোঁ এই তিতা গাড়ীৰে ৰুম গৈ আছোঁ ৰুম গৈ এতিয়া আকৌ গা ধুম তাৰপিছত চাই থাকোঁ মোবাইল যাব মোবাইল পানীত সোমাব মোৰ মোবাইলটো চেছ কি কৰিছা দিনটো এনেকৈয়ে বাগা বীচত আহিলৈ চানচিটি হোটেলৰ চুইমিং পুলত গোটেইখিনি উৎপাত কৰিলোঁ এনজয় কৰিলোঁ বহুত ভাল লাগিছে স্মৃতিবোৰ একেলগে গোট খুৱাই লৈছোঁ আৰু কাৰণ একেলগে আৰু এনেকৈ কেতিয়াও আহিব নাপাওঁ তো বহুত ভাল লাগিছে আপোনালোকক দেখায়ো ভাল লাগিছে এনেকৈ মৰম দি যাব চাই যাব আপোনালোকে মই দেখাবলৈ চেষ্টা কৰিম তো আজিলৈ ইমানতে সামৰিছোঁ বাই বাই